দ্বিতীয় খণ্ড। মই তেতিয়া ইংলেণ্ডৰ পৰা পঢ়া শেষ কৰি কেৱল মাত্ৰ উভতি আহিছিলোঁ। সকলো ফালে আনন্দৰ ঢৌ, গতিকে মোৰ মনত এটা অচিনাকি উজ্জ্বলতা ফুটি উঠিছিল। মই নিজক বতাহত উৰি ফুৰা পখিলাটোৰ দৰে উৰি ফুৰাৰ নিচিনা অনুভৱ কৰিছিলোঁ। আমাৰ গোটেই পৰিয়ালটোত কোনো এজনো ল'ৰা মোৰ সমকক্ষ নাছিল। সকলোৰে আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে কম বয়সতেই ঘৰখন চলোৱাত সহায় কৰিবলৈ সিহঁতক বিদ্যালয় যোৱা বন্ধ কৰি দিয়া হৈছিল। গেৰেজত কাম কৰা নাইবা শাক-পাচলি খেতি কৰি বজাৰত বিক্ৰী কৰিবলৈ সিহঁতক বাধ্য কৰোৱা হৈছিল। কিন্তু মোৰ মা-দেউতা শিক্ষাৰ প্ৰতি বহুত আগ্ৰহী আছিল, গতিকে তেওঁলোকে বহুত কষ্টৰে দিন মজুৰি কৰি মোক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ গৈছিল। মই নিজেও যোগ্য আছিলোঁ বাবে স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছিলোঁ। 4 বছৰ ইংলেণ্ডত পঢ়াৰ পিছত যেতিয়া মই ঘৰলৈ উভতি আহিছিলোঁ, তেতিয়া মই সম্পূৰ্ণৰূপে সলনি হৈ গৈছিলোঁ। মই ঘৰলৈ অহাৰ আনন্দত মায়ে গোটেই পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়াকো দাৱাতৰ নিমন্ত্ৰণ দিছিল। বয়সস্থসকলে মোৰ মূৰত হাত থৈ বহুত আশীৰ্বাদ দিছিল। মই বুজিছিলোঁ যে ছোৱালীবোৰে লুকাই চুৰকৈ মোক চাই আছিল আৰু ইজনীয়ে সিজনীক ইচাৰাৰে কিবা কৈ আছিল। প্ৰত্যেকখন ঘৰৰে এইটো সপোন আছিল যাতে মই তেওঁলোকৰ ঘৰৰ জোঁৱাই হ'ম। এই কথাটোৱেই সম্ভৱতঃ মোক অহংকাৰী কৰি তুলিছিল আৰু এই বয়সতো অলপ অহংকাৰ হোৱাৰেই কথা, যিহেতু সেই সময়ত মই এজন সুদৰ্শন যুৱক হোৱাৰ লগতে যথেষ্ট পঢ়া লিখাও। তাতোকৈও ডাঙৰ কথা, ইংলেণ্ডৰ পৰা ঘূৰি অহাৰ পিছতে এটা বহুত ভাল চাকৰিও পাই গৈছিলোঁ। তেতিয়া এনে লাগিবলৈ ধৰিছিল যেন আমাৰ ঘৰখনত চাৰিওফালৰ পৰা টকাৰ বৰষুণহে হৈছে। এই সকলোবোৰে মোৰ ব্যক্তিত্বত এক অচিনাকি অহংকাৰী ভাৱ মোৰ কোমল মনত সোমাই দিছিল। দাৱাতৰ দিনাও কেইবাগৰাকীও যুৱতীৰ প্ৰেমময় দৃষ্টি মই অনুভৱ কৰিছিলোঁ। কিন্তু মই চিধাই মূৰ হিলাই না কৰি দিলোঁ। বিয়া কৰিলে নিজ ইচ্ছাত কৰিম আৰু পত্নী একেবাৰে মোৰ বৰাবৰৰ হ'ব লাগিব। এই চিন্তাটো মোৰ অন্তৰত বহুত গভীৰভাৱে ঠাই কৰি লৈছিল। দাৱাত শেষ হোৱাৰ পিছত মায়ে বাচন বৰ্তন সামৰি থাকোঁতে খুব আনন্দিত হৈ থকা দেখা গৈছিল। মায়ে বাৰে বাৰে মোক আশীৰ্বাদ কৰি গৈছিল আৰু কৈছিল, আগতে কোনেও আমাক কোনো গুৰুত্বই দিয়া নাছিল। এতিয়া মোৰ ল'ৰা শিক্ষিত হৈ গৈছে, গতিকে এতিয়া চোৱা মানুহ কেনেকৈ আমাৰ আগে পিছে ঘূৰি ফুৰিছে। মোৰ মায়ে এই কথাখিনি খুব আৱেগভৰা কণ্ঠত সগৌৰৱেৰে কৈছিলে। মই মাৰ কথাত কেৱল হাঁহিছিলোঁ। তেতিয়াই তেওঁ দেউতাৰ ওচৰলৈ উঠি গৈ দেউতাৰ সম্পৰ্কীয় কাৰোবাৰ বিষয়ে কথা পাতিবলৈ ধৰিলে, জীয়েকবোলৈ তেওঁৰ কন্যা বিয়া দিয়াৰ কথা ইতিমধ্যেই পাতি থৈছিল। মোৰো বহুত খং উঠিছিল আৰু কৈছিলোঁ যে মা, তোমালোকে মোৰ বাবে ছোৱালী চোৱাৰ কোনো প্ৰয়োজন নাই। বিয়া মই মোৰ পচন্দমতেই কৰিম। কিন্তু মাৰ মুখৰ চেহেৰা যেন নিমিষতেই মলিন হৈ পৰিল। খবৰদাৰ, আজিৰ পৰা এনেকুৱা কথা যাতে দ্বিতীয়বাৰ মুখত নুশুনো। নিজ ইচ্ছাত নাজানি ক'ৰ পৰা কি উঠাই লৈ আহে। বিয়াৰ আগতে ছোৱালীৰ জাত, খানদান, পৰিয়াল, আচাৰ ব্যৱহাৰ সকলো চাব লাগে আৰু আটাইতকৈ ডাঙৰ কথা, ছোৱালীজনী সংসাৰ বুজি পোৱা হ'ব লাগিব। গতিকে বিয়া হ'লে মোৰ ইচ্ছামতেই হ'ব লাগিব। মাৰ চিধা কথা, কিন্তু তোমাৰ চিন্তা কৰিবলগীয়া একো নাই। মই তোমাৰ কাৰণে হীৰাৰ নিচিনা বোৱাৰী বিচাৰি আনি মাৰ কথা শুনি অলপ স্বস্তি পালোঁ। মই বিচাৰোঁ নাইবা মায়ে বিচৰা, একে কথা। মোকতো হীৰাৰ দৰে পত্নীয়েই লাগে। গতিকে মোৰ মায়ে মোৰ বাবে ভাল চিন্তা কৰিছে বুলি ভাবি মনে মনে থাকিলোঁ। এনে সময়তেই মোৰ হাতত থকা মোবাইলটো বাজি উঠাত মই বাহিৰলৈ ওলাই আহিছিলোঁ। কিন্তু মূৰত মাৰ কথাবোৰেই ঘূৰপাক খাই আছিল। বিয়াৰ সপোনটো মোৰ মনত আগৰ পৰাই আছিল। তাৰোপৰি কোনো এনেকুৱা ল'ৰা আছে যাৰ মনত বিয়াৰ কোনো আশা আকাংক্ষা নাথাকিব? মোৰো আছিল। এটা ভাল ঘৰ, ভাল শিক্ষা আৰু পইচাৰো কোনো অভাৱ নাছিল। এতিয়া মাথো জীৱনত কেৱল এগৰাকী সুন্দৰী সংগীৰ প্ৰয়োজন আছিল, যিয়ে মোৰ লগত জীৱনৰ প্ৰতিটো খোজত খোজ মিলাই চলিব পাৰে, জীৱনৰ সুখ দুখবোৰ ভগাই ল'ব পাৰে। এদিনাখন যেতিয়া মই অফিচৰ পৰা ঘৰলৈ আহিলোঁ, তেতিয়া ঘৰত কিছুমান বিশিষ্ট অতিথিয়ে ওলোৱা সোমোৱা কৰা দেখা পালোঁ। মই ভিতৰত প্ৰৱেশ কৰাৰ পিছত দেখিলোঁ এগৰাকী মহিলা বহি আছিল। মোক দেখা পাই তেওঁ উঠি আহি মোৰ কপালত চুমা খালেহি। মই খুব মন দি লক্ষ্য কৰাৰ পিছত তেওঁ খুব চিনাকি লাগিল। মই প্ৰশ্নসূচক দৃষ্টিৰে মাৰ মুখলৈ চালোঁ। মায়ে মোৰ ফালে চাই হাঁহি ক'লে, তোমাৰ পেহী নহয় নেকি? বৰ্তমান তেওঁ বেলেগ এখন চহৰত থাকে। তুমি ইংলেণ্ডৰ পৰা অহা খবৰ শুনি তোমাক লগ পাব আহিছে। মাৰ কথা মই বুজি পোৱাৰ দৰে মূৰটো হিলাই দিছিলোঁ। পেহীয়ে বৰ মৰমৰে গালে মুখে হাত বুলাই মোৰ লগত বহুত কথাই পাতিছিল। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ কাহিনীবোৰ আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত ধন্যবাদ।